নৱেম্বৰত ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে ঘোষণা কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গত 16,000 যি নিযুক্তি আছিল 26,000 নিযুক্তি আছিল সেই নিযুক্তিৰ বাবে চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু ইতিমধ্যে চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হৈছে কিন্তু তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে নৱেম্বৰৰ 6 তাৰিখে এই ফলাফল উপলব্ধ হ'ব ৱেবছাইটত উল্লেখযোগ্য যে তৃতীয় বৰ্গৰ পৰীক্ষাত 6,79,805 গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ দুদিন পিছতে তৃতীয় বৰ্গৰ ফলাফল লাভ কৰিব শিক্ষাৰ্থীয়ে অনলাইনৰ জৰিয়তে এই ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত যি 1 লাখ চাকৰিৰ কথা কোৱা হৈছিল তাৰ বাবে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল কিছুদিন পূৰ্বে চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা হৈছে আৰু দুদিন পিছতে অৰ্থাৎ নৱেম্বৰৰ 6 তাৰিখে তৃতীয় বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ টুইটো আছে আমি আপোনালোকক সেই টুইটো দেখুৱাবলৈ চেষ্টা কৰিম যি টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে যে শীঘ্ৰেই তৃতীয় বৰ্ষৰ বাবে তৃতীয় যে থাৰ্ড গ্ৰেড পোষ্ট আছিলে তেওঁলোকৰ যি ফলাফল সেয়া ঘোষণা হ'ব মুখ্যমন্ত্ৰীয়ে টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে